মহোদয়, ইয়াত উপস্থিত চৰকাৰৰ অধ্যক্ষ মহোদয়, তামোলপুৰ বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক মহোদয়, কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ মাননীয় শৰণীয়া ডাঙৰীয়া, পিটিচি চৰকাৰৰ EM মাননীয় বিকন্ত বৰুৱা ডাঙৰীয়া, মুছলপুৰ সমষ্টিৰ MCA মাননীয় ৰাকেশ ব্ৰহ্ম ডাঙৰীয়া, ইয়াৰ উপস্থিত মাননীয় জিলা উপায়ুক্ত মহোদয় আৰু অন্যান্য শিক্ষাগুৰুসকল, ইয়াৰ উপস্থিত বুদ্ধিজীৱীসকল, সংবাদ পেপাৰত জড়িত বন্ধুসকল আৰু শ্ৰদ্ধেয় ৰাইজ, প্ৰথমে আপোনালোক সকলোকে শ্ৰদ্ধা যাচিছোঁ। আজি এই কাৰ্যসূচী অসম চৰকাৰে 2019 চনত এটা নতুন ভূমি নীতি তৈয়াৰ কৰিছে আৰু এই ভূমি নীতিৰ আজি শুভাৰম্ভ কৰা হৈছে আৰু এই শুভাৰম্ভন কৰিছে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই শিৱসাগৰত। আৰু ইয়াৰ লগতে সংগতি ৰাখি অসমৰ বিভিন্ন জিলা পদঠাইবিলাকত খিলঞ্জীয়া ভূমিহীন লোকক ভূমিৰ পট্টা বিতৰণৰ ব্যৱস্থাখিনি লোৱা হৈছে। ইয়াৰে এটা অংশ হিচাপে আজি মুছলপুৰ বাক্সা জিলাৰ সদৰ ঠাইত মুছলপুৰত এই কাৰ্যসূচী লোৱা হৈছে। অকল খিলঞ্জীয়াসকল বুলি কোৱা হৈছে কাৰ্যসূচীত খিলঞ্জীয়া লোকবিলাকক ভূমি পট্টা বিতৰণ। ইয়াৰ কাৰণটো হ'ল যে অসমত যুগে যুগে বসবাস কৰি অহা অসমৰ থলুৱা যিখিনি জনগোষ্ঠী তেওঁলোকৰ হাতৰ পৰা ভূমি নাইকিয়া হৈ গৈ আছে আৰু এই ভূমি বেদখলৰ পৰা মুক্ত কৰিবৰ কাৰণে অসম চৰকাৰে এই ব্যৱস্থাটো লয়। যদি অসমৰ ভূমিপুত্ৰসকলৰ হাতৰ পৰা ভূমি আঁতৰি যোৱাৰ মূলতে হ'ল আমাৰ খিলঞ্জীয়া লোকসকল যদিও ভূমিৰ ওপৰত নিৰ্ভৰ কৰি জীৱিকা চলাই আছে, তথাপিও ভূমিখিনি নিজৰ কৰ্তব্য যে ৰাখিব লাগে জ্ঞানখিনি বহুত কম। আমাৰ মা দেউতাহঁতক এতিয়া সুধিছিলোঁ আমি অলপ সৰু থাকোঁতে যে মাটি আমি যেতিয়া লগত স্কুলত গ'লোঁ লোকৰ পৰা কথাখিনি জানিব পৰা হ'লে যে মাটি ম্যাদী পট্টা কৰি ল'ব লাগে আৰু সেইখিনি সময়ত আমাৰ মা দেউতাহঁতক আমি সুধিছোঁ যে আমাৰ মাটি ম্যাদী কৰা হৈছে নাই। তেতিয়া আমাৰ মা দেউতাহঁতে কি কৈছে উত্তৰ আপোনালোকে হয়তো বহুতে তেনেকুৱা প্ৰশ্ন তেওঁলোকক উত্তৰৰ সন্মুখীন হ'ব লাগিছে। আমি তেওঁলোকক সোধোতে তেওঁলোকে কয় যে মাটি কোনেও চুৰ কৰি দিব, কোনেও উঠাই নিব, ম্যাদী কৰা কি দৰকাৰ, আমি ইয়াতে পুৰুষাৰে চলি আছোঁ, চলি থাকিব, সেইকাৰণে ম্যাদী কৰা দৰকাৰ নাই। আৰু তেনেকৈ এই ভাৱনাতে তেনেকৈ আমাৰ পিতৃ মাতৃসকলে মাটি ম্যাদী পাতা কৰি ল'ব নাজানিছে। এতিয়া আমি বিশেষকৈ মোৰ পৰিয়াল আমি ইয়াতে পুৰুষানুক্ৰমে জীৱিকা চলাই আছোঁ, বসবাস কৰি আছোঁ। আমি নেপালৰ পৰা অহা নাই বা বাংলাদেশৰ পৰা অহা নাই, চাইনাৰ পৰা অহা নাই, কিন্তু আমাৰ এতিয়াও আমাৰ পৰিয়ালৰ ম্যাদী পাতা নাই। কাৰণ আমাৰ পিতৃ মাতৃসকলে যি কথা কৈ মাটি ম্যাদীকৰণৰ যি গুৰুত্ব বুজি পোৱা নাছিল, এতিয়াও আমাৰ বহুতে মাটি ম্যাদীকৰণ কৰিব লাগে কথাখিনি বুজি নাপায়। তাৰ ফলত বহু সময়ত আমাৰ হাতৰ পৰা আমাৰ ভূমিৰ অধিকাৰ নাইকিয়া হৈ আছে। অসম চৰকাৰে অসমৰ মানুহখিনিক এই সৰলতা ভূমিৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থকা লোকসকলে ভূমিৰ ওপৰত নিজকে কৰ্তৃত্ব ৰাখিব লাগে, ম্যাদী কৰিব লাগে, এই কথাখিনি নজনাৰ ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত হ'বলৈ গৈ আছে। ইয়াৰ পৰা প্ৰতিকাৰ কৰাৰ উদ্দেশ্যে আজি অসম চৰকাৰে ভূমি নীতি তৈয়াৰ কৰি অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসকলক ভূমিৰ অধিকাৰ দিয়াৰ এটা ব্যৱস্থা কৰিছে।
নিজৰ কৰ্তৃত্বত তলত ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে আমি ভূমিহীন হৈ আমাৰ পৰিয়াল আমাৰ সমাজ সম্পূৰ্ণভাৱে ধ্বংস হৈ যাব আৰু আৰ্থিকভাৱে সামাজিকভাৱে আমি পিছ পৰি থাকিম। সেইকাৰণে অসম চৰকাৰে জনসাধাৰণক অসমৰ জনসাধাৰণক যাতে সজাগ কৰিব কাৰণে যি ব্যৱস্থা লৈছে সেই সজাগতাৰ প্ৰতি আমি সহায় দিব লাগিব। আৰু অন্ততঃ আমি নিজৰ পৰিয়াল হিচাপে আমাৰ মাটিৰ ওপৰত আমাৰ কৰ্তৃত্ব গ্ৰহণ কৰি ল'ব লাগিব। আজি চৰকাৰে ব্যৱস্থাৰ জৰিয়তে তেওঁলোকক ভূমিহীন তেওঁলোকক ভূমি দিয়াৰ যিখিনি ব্যৱস্থা কৰিছে সেইটো অসম চৰকাৰ আৰু ইয়াৰ আমি সৎ সুযোগ ল'ব লাগিব। আজিৰ পৰা প্ৰায় 25-30 বছৰৰ আগতে অসম চৰকাৰে তাতে এটা ব্যৱস্থা লৈছে যিসকলক ভূমি নাই তেওঁলোকক MNP প্ৰগ্ৰামৰ জৰিয়তে মিনিমাম দিন প্ৰগ্ৰাম বুলি এটা প্ৰগ্ৰাম লৈছিল প্ৰায় 25-30 বছৰ আগতে আৰু তাৰ জৰিয়তে অন্ততঃ 3 বিঘা মাটি চৰকাৰী মাটি তাৰ লগতে এখন ঘৰ বনাই দিয়াৰ এটা ব্যৱস্থা কৰিছিল আৰু তাৰে বহুতো লোকক সংস্থাপন দিছিল। কিন্তু আমাৰ মানে এই চৰকাৰে এই আঁচনিখিনি প্ৰত্যেককে কৰি ল'ব নাজানিলে বহুতে MNP প্ৰগ্ৰামৰ জৰিয়তে পোৱা মাটিখিনি বিক্ৰী কৰি খাইছে। আজি এই প্ৰগ্ৰাম চৰকাৰে ল'ব লগা যিহেতু আমাৰ মানুহে বুজি পোৱা নিচিনা আছে। বৰ্তমান আমাৰ খিলঞ্জীয়াসকলৰ হাতৰ পৰা মাটি একেবাৰে নাইকিয়া হৈ গৈ আছে। বহুতৰ আজিৰ পৰা 15-20 বছৰ কাৰোবাৰ 10 বিঘা মাটি আছে যদি এতিয়া সেইখিনি এৰিকা নাই, বহুতে ভূমিহীন হৈ যাব আৰু তেনেকুৱা হ'লে আমাৰ সমাজ নাইকিয়া হৈ যাব আৰু আমাৰ খিলঞ্জীয়াসকলৰ অৰ্থাৎ অৱস্থাকে ব্যৱস্থা ল'ব লাগে। সেইকাৰণে আজি যি প্ৰগ্ৰাম লৈছে যি কাৰ্যসূচী লৈছে অন্ততঃ খিলঞ্জীয়া জনগোষ্ঠীৰ কাৰণে এটা নিজৰ অস্তিত্ব ৰখাৰ এটা উপায় অসম চৰকাৰে দিছে। আমি সকলো জনগোষ্ঠীয়ে নিজৰ ভূমি ৰক্ষা কৰাৰ কথা সজাগ হৈ চিন্তা কৰিব লাগিব, নিজৰ ভূমি ৰক্ষা কৰিব লাগিব। ইয়াৰ জৰিয়তে আমি আৰ্থিকভাৱে উন্নয়ন হ'ব পাৰিম, সামাজিকভাৱে আগবাঢ়িব পাৰিম আৰু অন্ততঃ আমি আমাৰ সমাজৰ পৰা বিচ্ছিন্ন হোৱাৰ পৰা বাচি থাকিব পাৰিম। আজি কাৰ্যসূচী যিসকল উপস্থিত হ'ল তেখেতসকলক অনুৰোধ কৰিছোঁ যে আপোনালোকে নিজৰ নিজৰ গাঁৱৰ যিসকল ভূমিহীন লোক আছে, যিসকল কেন্দ্ৰীয় জনগোষ্ঠীৰ লোক আছে, তেওঁলোকক নিজৰ ভূমি সংৰক্ষণৰ ক্ষেত্ৰত যে সজাগ হৈ কথাখিনি আপোনালোকক আপোনালোকৰ সমাজত আপোনালোকৰ গাঁৱত আপোনালোকৰ ৰাইজক অন্ততঃ সজাগ কৰিব যে তেওঁলোকে সদায় নিজৰ ভূমিৰ প্ৰতি ৰক্ষণাবেক্ষণৰ ব্যৱস্থাখিনি লয়। আমি ব্ৰিটিছ চৰকাৰৰ তৰফৰ পৰা যিমান পাৰোঁ ব্ৰিটিছ অঞ্চলত যিখিনি খিলঞ্জীয়া জনগোষ্ঠীৰ তেখেতৰ ভূমি নাই তেওঁলোকক ভূমিৰ প্ৰদান দিয়াৰ ব্যৱস্থা কৰিম। যিহেতু ব্ৰিটিছ অঞ্চলত ভূমিৰ কৰ্তৃত্ব ব্ৰিটিছ চৰকাৰৰ হাতত আছে। যোৱা 17 বছৰ শাসন কৰি আমাৰ আগৰ চৰকাৰে সেইখিনি ব্যৱস্থা কৰাৰ ক্ষেত্ৰত বিফল হোৱা যেন লাগিছে। তেওঁলোকে খুব মনোযোগ দিয়া নাছিল। কিন্তু আমি নতুন চৰকাৰ গঠন কৰাৰ পিছত এই বিষয়টোৰ গুৰুত্ব দি কাম কৰিম আৰু অন্ততঃ খিলঞ্জীয়া লোকসকলে যাতে ভূমিৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত হ'ব নোৱাৰে ব্যৱস্থা কৰিম। যিহেতু অসম চৰকাৰে এটা ব্যৱস্থা লৈছে, সেই ব্যৱস্থা প্ৰতিফলন ব্ৰিটিছ চৰকাৰৰ এটা হ'ব। মই অধিক ক'ব বিচৰা নাই। যিসকলে উপস্থিত হ'ল চবকে ধন্যবাদ দিছোঁ আৰু আপোনালোক চবে যাতে আমাৰ গাঁৱৰ বজাৰ ৰাইজে সৰল সহজ অশিক্ষিত তেনেকুৱা খিলঞ্জীয়া লোকসকল নিজৰ ভূমিৰ ওপৰত কৰ্তৃত্ব নিজৰ হাতত থাকিব লাগিব বুজাই সজাগ কৰে আৰু এই ক্ষেত্ৰত আমাৰ যিসকল প্ৰশাসন বিভাগত আছে, প্ৰশাসন বিষয়াসকল আছে, তেখেতসকলক অনুৰোধ কৰিছোঁ তেখেতসকলে যাতে আমাৰ ৰাইজক ভূমিৰ ক্ষেত্ৰত যাতে চবে সজাগ হ'ব পাৰে, ভূমিৰ কৰ্তৃত্ব নিজৰ হাতত যাতে এৰি দিব নেলাগে কথাখিনি জানিবৰ কাৰণে সুযোগ দিয়ে সেই ব্যৱস্থা